Hello everyone, welcome back to Adhyayanuttam. Assam Mathematics Olympiadৰ বাবে আমাৰ Adhyayanuttam appত ফ্ৰী মক টেষ্ট দি থোৱা হৈছে কেনেদৰে এটেম্প কৰিব লাগিব সেই বিষয়ে বহুত গম পোৱা নাছিলে সেইবাবে এই ভিডিওটো বনোৱা হ'ল এই ভিডিওটোত সকলোখিনি ডিটেইলছ দিয়া আছে গতিকে ভালদৰে চাই পেলাই বুজি ল'ব পাৰিব যদি কোনোবা Adhyayanuttam appটো ডাউনলোড কৰা নাই তেন্তে তেওঁলোকে Google Play Store পৰা এপটো ডাউনলোড কৰিব পাৰিব নিজৰ নাম আৰু ফোন নম্বৰ দি পেলাই সাইন ইন কৰি ল'ব আৰু মনত ৰাখিব সাইন ইন কৰাৰ সময়ত সাইন ইন এজ এ পেৰেণ্ট বুলি এটা অপচন আহে সেইটো কেতিয়াও ক্লিক নকৰিব নহলে আমাৰ কোৰ্সসমূহ আৰু টেষ্টসমূহ দেখা নাপাব এনেদৰে হোম পেজটো ওলাব সাইন ইন কৰাৰ পাছত দেখিব তিনডাল আঁচ আছে একেবাৰে টপ লেফটত সেইটো ক্লিক কৰিলে এনেদৰে আমাৰ মেনুখন ওলাব মেনুত দেখিব ফ্ৰী মেটেৰিয়েল সেকশনটা আছে ফ্ৰী মেটেৰিয়েল সেকশনত গলে এনেদৰে আমাৰ ফ্ৰী মেটেৰিয়েলত পিডিএফ প্লাস টেষ্ট খিনি দেখিব টেষ্ট সেকশনত গলে টেষ্ট কেটা পাব তাতে এটেম্প্ট অপচনটো ক্লিক কৰিলে আপোনালোকে টেষ্টটো এটেম্প্ট কৰিব পাৰিব এটেম্প্ট কৰাৰ সময়ত কেটামান কথা মনত ৰাখিবলগীয়া আছে যেনে আপোনালোকে টেষ্টটো দুই ধৰণৰ পাব তাত কোৱেশ্চন ইন্টিজাৰ টাইপ প্লাস মাল্টিপল চয়েস কোৱেশ্চন তো ইন্টিজাৰ টাইপ কোৱেশ্চন কিটা কৰোতে যেটো শুদ্ধ উত্তৰ যেন লাগে হেতু কেৱল সংখ্যাটো লিখিলে হল বেলেগ একো লিখিব নাই সংখ্যাটো লিখি পেলাই সেভ কৰিলে হল আৰু মাল্টিপল চয়েস কোৱেশ্চনত যেটো কোৱেশ্চন আনসাৰ শুদ্ধ যেন লাগে সেই আনসাৰটো সিলেক্ট কৰি পেলাই সেভ কৰিলে হল আৰু শেষত সাবমিট কৰিব পাৰিব আৰু টেষ্ট দিয়াৰ সময়ত বেলেগ এপ অন নকৰিব নহলে টেষ্টটো অটোমেটিক্যালি ক্লোজ হৈ যাব গতিকে এইকেইটা কথা মনত ৰাখি আপোনালোকে টেষ্ট দিব পাৰিব Thank you everyone. Happy learning.